লাইটে জ্বলি থাকে। হেল্ল', কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালে আছোঁ। আচলতে কেইদিনমান আগতে এটা ব্লগত মই কৈ আছিলোঁ যে খুব এটা ভাল ব্লগ আহিবলৈ গৈ আছে, ভিডিঅ' এটা আহিবলৈ গৈ আছে, আৰু যাৰ কাৰণে মই শ্বুটিঙৰ মাজতে কিছুমান মোৰ পাৰ্চনেল কাম কৰিবলৈ গৈছিলোঁ। আপোনালোকক ভিডিঅ'টো শেষৰ ফালে আপোনালোকে হয়তো দেখিছে, আৰু আজি সেই দিনটো আহি পৰিছে। এতিয়া ওলাইছোঁ বৰ্তমান মই এটা জেগালৈ যাবলৈ, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ক'লৈ যাম, কি আজি এই ভিডিঅ'টো ইমান স্পেচিয়েল, গোটেইখিনি গম পাই থাকিব। ওলালোঁ মই বৰ্তমান সাজি কাচি, গোটেইখিনি দেখুৱাম বাৰু আপোনালোকক। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোক শুভেচ্ছা দিব, ব্লেছিংছ দিব। আপোনালোকৰ মৰমৰ কাৰণে ইমানখিনি পাইছোঁহি আহি পেলাই, আৰু আপোনালোকৰ মৰম সদায় প্ৰয়োজন হৈ থাকে মোক। গতিকে মোক মৰম দি থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। আকৌ লগ পাম। মই ভিডিঅ'টো একদম ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, এতিয়া যাবলৈ ওলাইছোঁ, দেৰিও হৈছে, 3টা বাজো ঘৰৰ পৰা ওলাওঁ মই। গতিকে লগ পাম আকৌ আপোনালোকক মোৰ গন্তব্যস্থানত দেই। লগ পাই আছোঁ। আপনার ভবিষ্যৎ বিশ্বকর্মা বড় ক্রিয়ার বিষয়ে বলি। আৰু ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। গতিকে থেংক ইউ ছ' মাছ। সন্ধিয়াৰ সকলো কৰ্মচাৰীকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, বহুত সহায় কৰিছিল। আৰু কিৰণ স্পেচিয়েলি